হাই গাইজ, আজি মই আছোঁ বেলেগ এটা কামত। মানে আজি বিস্কুট বেপাৰত যোৱা নাই, না মই কালেকশ্যনত গৈছোঁ, না মই মোৰ দোকানত গৈছোঁ। মই আজি আছোঁ শ্বুটিঙত। মোৰো শ্বুটিং নহয়, মানে ইনষ্টাগ্ৰামৰ এটা শ্বুটিং চলি আছে, ৰিলচ বনাই আছে আৰু মোৰ ফ্ৰেণ্ড আৰু আমাৰ ভণ্টি আছে। আপোনালোকে দেখাই পাই থাকে ভণ্টিক, আমাৰ ভিডিঅ'ত কমেডি ৰোলগিলা কৰি থাকে তাই। এইফালে শ্বুটিং চলি আছে ধুনীয়াকৈ। 1 2 3 1 2 3 go আৰু মানে গানটো কি ভাষাত গাইছি মই বৰ্তমান বুজি পোৱা নাই। ৰ'ব আপোনালোকক মই কৈ আছোঁ কি ভাষাত গাইছি। মানে কেমেৰামেন আৰু অভিনেতাটো খুব বেয়া লাগব আৰু সেন্দে আনছি গানটো। কোনো ইউটিউব বা ইনষ্টাগ্ৰামত আপলোড হোৱা নাই গানটো, মাত্ৰ আমাৰ বুধমলদাৰ ইনষ্টাগ্ৰামত আপলোড হ'ব, আমাৰ ভণ্টিৰ ইনষ্টাত আপলোড হ'ব। আপোনালোকে তাৰ পৰা বঢ়িয়াকৈ ৰিলচ বনাব পাৰিব। আৰু গানটোৰ কি ভাষাত গাইছি একবাৰ সুধি চাওঁ আমাৰ অভিনেতাজন। আহিছে মলদা 1 2 3 go গাইছ এইগিলা কথা অশান্তি লাগি যায়। এইটো ভুল হৈছে, সেইটো ভুল হৈছে। আমাৰে ভাল কমেডি ভিডিঅ'ত চালা গেলোঁ কিবা এটা বকি দিলোঁ হৈ গেল। মানে গাইছ মই আপোনালোকক এতিয়া ক'ব যাই আছোঁ, আমি যিটো ৰিলচত মানে ৰিলচৰ কাম কৰি আছোঁ, কাম কৰি থকা মানে গায়কজন মানে ফোনত লাগি আছে। মানে এতিয়া তেখেতে কৈ দিব কি ভাষাৰ গান। দাদা গানটো কৈ দিবচোন কি ভাষাৰ গান। হয় হয়, এইটো এটা আমাৰ এইটো আদিবাসী বা হিন্দী মিক্স হয়। এইটো আচলতে নাগপুৰী চং বুলি কয়। হয়, গতিকে সকলোৱে মানে শুনি মজা পাব আৰু পিকনিক হিচাপে মানে পুৰা এনজয় কৰিব পাৰিব, বা বিয়া সভা হওক চবতে মানে গানটো একদম বাজিব আৰু মিউজিকৰ গান যিহেতু। এতিয়া মানে সকলোৱে পুৰা এতিয়া মানে ফাৰ্ষ্ট টাইম বুধমলদাৰ ইনষ্টাগ্ৰামত বাজব আৰু হয় না? নিশ্চয় নিশ্চয়, প্ৰথম মই বুধমলৰ ভাইটিক মানে দিছো দায়িত্ব এইটো। দিয়ক তে হ'ব, ধন্যবাদ ন। আপুনি ব্লগ ভিডিঅ' বনাই আছে, সকলোৱে চাব। যিটো আমাৰ বুধমল ভাইটি যিটো কলা ল'ৰা, চেনেলটো সকলোৱে চালে হ'ল। ব্লগ ভিডিঅ' বনাইছে, গতিকে সকলোৱে চাব। হ'ব দাদা, পিছত লগ পাম ন। নিশ্চয় নিশ্চয়। ধন্যবাদ। থেংক ইউ। চ' আপোনালোকে গম পালাকে বুধমলৰ ইনষ্টাগ্ৰামত আমাৰ ভণ্টিৰ ইনষ্টাগ্ৰামত বাজব আপোনালোকৰ গানটো। চ' আপোনালোকে ডেন্সৰ গান আৰু পূৰা ফালি দিব ডান্স কৰি কৰি। চাল্লা কিছুমান কথা ভাবলি বৰ দুখ লাগে গাইছ। চাল্লা এতিয়া আছে পিকনিকৰ সময়, মানুহ যাই আছে পিকনিকত ঘূৰবা, আৰু আমি যাওঁ সেই বিস্কুট বেচপা, আৰু ইয়াতে সেই ইনষ্টাগ্ৰামত ৰিল বনবা আছি, তাৰে পিছে মই আহিব লগা আজি। মোৰ উপায় নহয় আছে আৰু গাইছ, কি কৰোঁ কি নকৰোঁ হৈ গৈছি। এইফালে চাহ শ্বুটিং চলি আছে দে। এতিয়া বোলে আৰু লোকেশ্যন চেঞ্জ কৰে, আৰু যাব লগা হ'ল বেলেগত। বৰ দিগদাৰ এইগিলাখান। একলা কি বকি যাইছে আমাৰ এক্টৰ মানে। আৰু তোমাৰ ইনষ্টাত বাজব কেনে বাজব কোৱা? কেনে বাজব? এই ৰাতিতে বাজি যাব পাৰে, একো টেনশ্যন নাই। মানে ফাৰ্ষ্ট দিব দিছে মানে ছিংগাৰে, মানে এডিটৰক সুধিব লাগব এতিয়া ন। এই এডভান্স আমাৰ এডিটৰ টেনশ্যনে নাই, এতিয়া দি দিব। এডিটৰক সুধিব লাগব কেনে বাজে। সোধা তুমি সোধা, তোমাক মই মানে আমাৰ বুধমলদাক মই কেমেৰাটো গোটেই দিছোঁ মোবাইলটো, তেওঁ সুধিব আৰু এডিটৰক কি সোধে কেনে বাজে। গৈ আছোঁ, মোৰ এক্ট্ৰেছ আছে লগত। কি ক'ব, কেনে লাগিছে? ভাল লাগিছে। লগতে আমাৰ ৰাফি বাবু বহুতখিনি কষ্ট কৰিছে, আৰু নিজৰ কাম এৰিখিনি আমাক সময় দিছে, ধন্যবাদ দিছোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। মেইন ৰাস্তাত আহি পালোঁ, লোকেশ্যন মানে ইয়াতে হ'ব। আমাৰ গাড়ী চাড়ী য'ত আছে আৰু তাতে গেলে আহি পালোঁ। ধুনীয়াকৈ চট এটা আছে, চটটো লৈ কিনে আমি যাই আছোঁ হাতীগুছিত। আৰু যিমানখিনি পাৰোঁ দেখাই থাকি। মানে কথাটো কি হ'ল, বেছি দীঘলীয়া নকৰোঁ দিয়ক আজি ভিডিঅ'টো, কাৰণ এতিয়া মোৰ মোবাইলৰ কোৱালিটিও বেয়া হ'ব, গধূল হৈ আহিছে, আৰু শ্বুটিংটো মানে শেষে হোৱা নাই সিহঁতৰ। 30 মিনিট বা 30 ছেকেণ্ড বা 60 ছেকেণ্ডৰ ভিডিঅ' এটা ইমান টাইম লাগে না শ্বুটিং কৰাতে। মই মানে যাব লগা আছিল, দেৰি হৈ গ'ল। চ' বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো। যদি চাই ভাল পালাক লাইক শ্বেয়াৰখিনি কৰি থ'ব, আৰু কালি ভিডিঅ' এটাত লগ পোৱাৰ কাৰণে বিদায় মাগিছোঁ। জয় আই অসম।